নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভোটাৰ তালিকাত আপোনাৰ নামটো আপুনি কিদৰে চাব পাৰিব। যিহেতু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে নতুন ভোটাৰ লিষ্ট ইতিমধ্যে প্ৰকাশ হৈছে, গতিকে আপোনালোকে মোবাইলতে আপোনাৰ নামটো এই নতুন ভোটাৰ লিষ্টত আছে নে চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে যদি আপোনালোকে পোনপ্ৰথমৰ কাৰণে আমাৰ চেনেল আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভোটাৰ তালিকাত আপোনাৰ নাম চাবলৈ হ'লে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ যাব লাগিব। মই কম ব্ৰাউজাৰলৈ গৈছোঁ, তাত চাৰ্চ বাৰত গৈ আপুনি চাৰ্চ কৰিব লাগিব ষ্টেট STATE ষ্টেট ইলেকশ্যন ELECTION ইলেকশ্যন কমিশ্যন COMMISSION কমিশ্যনকৈ আপুনি চাৰ্চ কৰি দিব। এটা পেজ খোল খাব দেখিছেনে, ষ্টেট ইলেকশ্যন কমিশ্যন আছাম, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰিব অন্য এটা পেজ খোল খাব। ইয়াত দেখিছেনে আপুনি ৰাজ্যিক নিৰ্বাচনী আয়োগ অসম ষ্টেট ইলেকশ্যন কমিশ্যন আছাম। ইয়াত আপুনি দেখিছেনে বাওঁফালে ওপৰতে আছে ইলেক্ট'ৰল। ইয়াত কেইবাটাও অপশ্যন আছে, কিন্তু আপোনাক যিটো ইলেক্ট'ৰল আছে আপুনি তাতহে চাৰ্চ কৰিব লাগিব। ইলেক্ট'ৰল আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনে পেজ এটা খোল খাব, নতুন পেজ। এতিয়া আপুনি দেখিছেনে বাওঁফালে ওপৰত আছে ফাইনেল পঞ্চায়ত ইলেক্ট'ৰল 2024-25। ইয়াত আপুনি যিটো PDF ইলেক্ট'ৰল বুলি আছে তাৰ ওপৰত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব। এই পেজটো আপুনি কি কৰিব, চিলেক্ট ডিষ্ট্ৰিক্ট, প্ৰথমতে কি আছে আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰিব লাগিব। আপোনাৰ জিলাখন আপুনি বাছনি কৰক। আপোনাৰ জিলাখন কি হয় আপুনি বাছনি কৰাৰ পিছত আপোনাৰ চিলেক্ট ZPC, ইয়াত আপোনাৰ ZPC আপুনি চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি চিলেক্ট গাঁও পঞ্চায়ত, আপোনাৰ যি গাঁও পঞ্চায়ত হয় আপুনি গাঁও পঞ্চায়ত ইয়াত আপুনি চিলেক্ট কৰিব। ইয়াৰ পিছতে চিলেক্ট ৱাৰ্ড, আপোনাৰ ৱাৰ্ডটো আপুনি চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি ৱাৰ্ডটো চিলেক্ট কৰিব, আপোনাৰ যিটো ৱাৰ্ড হয়। ইয়াৰ পিছত আপুনি চিলেক্ট পুলিং ষ্টেচন, আপোনাৰ য'ত আপুনি ভোট দিব লাগে, আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ, এই কেন্দ্ৰটোৰ আপোনাৰ ইয়াত আপুনি নামটো আপুনি বাচিব লাগিব। ইয়াত আহিছে অট'মেটিক, আপুনি ইয়াত ক্লিক কৰি পেলাই ডাউনলোড অপশ্যনটো ডাউনলোড কৰি দিয়ক। দেখিছেনে ডাউনলোড অপশ্যনত যোৱাৰ লগত এনেদৰে আহিছে পঞ্চায়ত নিৰ্বাচন ভোটাৰ তালিকা 2024। ইয়াত আপুনি দেখিছেনে ওপৰতে আছে বাওঁফালে জিলা মৰিগাঁও, PS নম্বৰ আছে, খণ্ড নম্বৰ, জিলা পৰিষদ সমষ্টিৰ নাম, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত সদস্য সমষ্টিৰ নগাঁও নাম, ভোটগ্ৰহণ কেন্দ্ৰৰ নাম, ভোটগ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত গাঁৱৰ নাম, এনেকৈ আহিছে। কেইবাটাও ইয়াত অপশ্যন আহিছে, গতিকে আপুনি এনেদৰে এইখন দেখিছেনে এইখন ভোটাৰ লিষ্ট নামো আছে। গতিকে আপুনি এনেদৰে এই লিষ্টখনত আপোনাৰ নামটো আপুনি ইয়াত চাব পাৰিব। এফালৰ পৰা দিয়া আছে, আপুনি এনেদৰে বিচাৰিব, তললৈ যাব। এখন ফাইনেল ইলেক্ট'ৰল হয়, গতিকে আপুনি এনেদৰে আপোনাৰ নামটো ইয়াত বিচাৰক, আপোনাৰ নামটো নিশ্চয়কৈ ইয়াত পাই যাব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।